নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাৰ্জিজ ব্লগ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছোঁ। আৰু আজি মই ভিডিঅ'টো পথাৰতে আৰম্ভ কৰিছোঁ। কিবা এটা কামত আহিছোঁ পথাৰত, আৰু কি কৰিবনো পথাৰত আহিছোঁ আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'টোতে। ব্লগ তেনেহ'লে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ছাগলী দুজনীয়ে পোৱালি দিছে আৰু সিহঁতক অকণমান পানী দিব আহিলোঁ পথাৰত। আৰু এইফালে এয়া আমাৰ নহৰু খেতি। মই আৰু মোৰ মা আহিছিল, আমি দুয়োজনীয়ে লগাইছিলোঁ। আৰু যোৱাবাৰ লগোৱা নহৰুৰ পৰাই বিধানটো উলিয়াই এইবাৰ এইখিনিয়ে লগাইছোঁ। আৰু ভালেই হৈছে, কিন্তু অকণমান মুৰ্গীয়ে বেয়া কৰি দিছে বাৰু। আৰু মই পথাৰত আহিছোঁ, বিশেষ কামটো হৈছে মানিমুনি বিচাৰি। মই অকণমান মানিমুনি নিব আহিছোঁ। মানিমুনিৰে আজি কিবা এটা বনাম বুলি ভাবিছোঁ। আৰু এয়া মানিমুনি, আৰু এইবিলাক চাফা কৰিম আৰু কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। আৰু এয়া হৈ গ'ল। ইয়াতে অকণমান বহুত ভালকৈ চাফা কৰা নাই, মাটিখিনিহে ধুই পেলাইছোঁ। আৰু ভিতৰত ছিঙি লোৱাৰ পিছত ভালকৈ চাফা কৰিম। আৰু মানিমুনি মই চাটনি বনাম বুলি ভাবিছোঁ। কেঁচা জলকীয়া, পিঁয়াজ, আদা, নহৰু আৰু বন ধনিয়া লৈছোঁ। আৰু এইখিনি মই জুইত অকণমান সেকি ল'ম। আৰু এনেকৈ সেকি ল'লে মোৰ বহুত ভাল লাগে, জুইত সেকি ল'লে। আৰু মই এইখিনি অকণমান ঠাণ্ডা হ'ব এৰি দিম। ঠাণ্ডা হোৱাৰ পিছত মিক্সিৰ জাৰ এটাত গোটেইখিনি লৈ তাতে অকণমান সৰিয়হৰ তেল আৰু পৰিমাণ অনুসৰি নিমখ দি দিছোঁ। আৰু এইখিনি মই গুড়ি কৰি ল'ম। আৰু এনেকৈ ৰুটি বা লুচিৰ লগত খাবলৈ বৰ ভাল লাগে। এয়া হৈ গ'ল। আৰু যদি পিঁয়াজ আৰু নহৰু, জলকীয়া গোটেইখিনি যদি অকণমান তেলতে ভাজি লৈও বনাব পাৰি, যদি আপোনালোকে ভাল পায়। আৰু মই বিশেষকৈ জলকীয়াটো পুৰিয়ে দিওঁ, মোৰ পুৰি দিলেই বেছি ভাল লাগে, সেইকাৰণে মই জলকীয়া পুৰিয়েই দিওঁ। আৰু এইখিনিও মই অকণমান ঠাণ্ডা হ'বলৈ এৰি দিম। আৰু তাৰপিছত মিক্সি জাৰ এটাৰ সহায়ত গুড়ি কৰি ল'ম। আৰু এনেকৈ কৰিলে ভাতৰ লগত খাবলৈ বৰ সোৱাদ হয়। জনাবচোন কেনেকুৱা পাইছে। ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।